নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। ময়ো ভালে কুশলে আছোঁ। সকলোৱে ভালে কুশলে থাকক, শান্তিত থাকক, তাকে কামনা তিৰিছমান ক্ৰিয়েশ্যনৰ ফালৰ পৰা। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াদেৱ আমাৰ মাজত আৰু নাই। যোৱাকালি ইহ সংসাৰৰ পৰা তেওঁ আমাৰ মাজৰ পৰা, এই সংসাৰৰ পৰা, এই পৃথিৱীৰ পৰা বিদায় মাগিলে যোৱাকালি। আৰু পোনপ্ৰথমে তিৰিছমান ক্ৰিয়েশ্যন আৰু তিৰিছমানৰ ফালৰ পৰা, মানে মোৰ ফালৰ পৰা তেওঁলৈ জনাইছোঁ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি। তেখেত য'তেই নাথাকক কিয় শান্তিৰে থাকক, ভালকৈ থাকক, তাকে কামনা কৰিছোঁ। ৰাজনীতিৰ পথাৰখনত তেওঁক সদায় মনত ৰাখিম। ৰাজনীতি নহয় অকল, তেওঁৰ যিটো হাঁহি, সেই হাঁহিটো সদায় আমি হৃদয়ত ৰাখিম। আৰু এটা কথা ক'বলৈ মন যায় যে যোৱাকালিৰ পৰা ষ্টেটাছ দেখি আছোঁ, হোৱাটছআপ, ফেচবুক বা ইউটিউব, ষ্টেটাছ নহয় ইউটিউবত ভিডিঅ' পাই আছোঁ, সকলোৱে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। ময়ো আজি জনাইছোঁ, এইটো বেলেগ কথা। কিন্তু এজন মানুহৰ মৃত্যুৰ পিছতহে তেওঁৰ ভাল গুণবোৰ উলিয়াই তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হয় বা তেওঁক ভাল গুণবোৰ তেওঁৰ উদঙাই দিয়া হয়। কিন্তু মানুহজন জীয়াই থাকোঁতে সেইখিনি কথা বা সেইখিনি প্ৰশংসা আচলতে মানুহজনে নাপায়। আৰু যদি পায়, যদি মানুহজনে জীয়াই থকাৰ পিছত, জীয়াই থকাৰ সময়ত যদি পায় সেইখিনি প্ৰশংসা, হয়তো আজি তৰুণ গগৈ ডাঙৰীয়াদেৱ আমাৰ মাজত আৰু কিছুদিন হয়তো আমাৰ মাজত জীয়াই থাকিলে হয়। তৰুণ গগৈ ডাঙৰীয়াদেৱ নহয়, ভূপেন মামা বা এনে বহু এক্সাম্পল আছে, যিবোৰ আমি মানুহে যিবোৰে মানে বুজি পাইছে আপোনালোকে কি ক'ব খুজিছোঁ। কাৰণ মৃত্যুৰ পিছতহে আমি ভাল গুণবোৰ উদঙাই দিওঁ বা ভাল গুণবোৰ মানুহৰ আগত প্ৰকাশ কৰোঁ বা লিখোঁ। ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম সকলোতে লিখোঁ বা ইউটিউবত ভিডিঅ' বনাওঁ। মানুহজন যদি ভাল, মানুহজন যদি সত্যৰ পথত যদি গতি কৰি আছে, তেওঁক সদায় সন্মান কৰাটো জৰুৰী আৰু তেওঁৰ কামৰ প্ৰশংসা কৰাটো সদায় জৰুৰী। কেৱল মৃত্যুৰ সময়তে নহয়, জীয়াই থকা সময়তো মানুহজনক উচিত মূল্য, উচিত সন্মান দিয়াটো মই বাঞ্ছনীয় বুলি ভাবোঁ। আৰু যি কি নহওক, তেখেত য'তেই আছে তাতেই কুশলে থাকক, তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্তি ঘটাইছোঁ। নতুন ভিডিঅ' আহি আছে। আৰু এটা কথা, বাস্তৱক আমি মানে স্বীকাৰ কৰিবই লাগিব। জন্ম হ'লে মৃত্যু এদিন নিশ্চিতই। তো দুখ কৰিছে তেওঁৰ পৰিয়ালবৰ্গই বা সকলো অসমবাসীয়ে আজি দুখ কৰিছে। কিন্তু তেখেতৰ যিখিনি আদৰ্শ আছিল, তেখেতৰ যিখিনি কৰ্মৰাজি আছিল, সেই কৰ্মৰাজিখিনি সদায় জীয়াই থাকক, যাতে তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ৰাজনীতিৰ পথাৰখনত, ৰাজনীতি মই ইমান ভাল নাপাওঁ, তথাপি কৈছোঁ, ৰাজনীতি পথাৰখনত নতুন নেতাবোৰে, নতুন যিবিলাক ওলাই আহিছে নেতাবোৰে, সেইবোৰে তেওঁৰ আদৰ্শলৈ কাম কৰি যাওক, তাকে কামনা কৰিছোঁ।